আমি অসমৰ প্ৰায়বিলাকেই মাটিৰ বস্তু যেনে কলহ, টেকেলি, চাকি আদি ব্যৱহাৰ কৰি আহিছোঁ আৰু এইসমূহ আমি ব্যৱহাৰ কৰিছোঁ, কিন্তু ইয়াৰ নিৰ্মাণ সম্পৰ্কে আমাৰ ইমান ধাৰণা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰীতিশ বেজবৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো টাইটেল হ'ব, আপুনি জানেনে মাটিৰ পাত্ৰসমূহ কিদৰে প্ৰস্তুত কৰা হয়? অসমৰ বিভিন্ন প্ৰান্তৰ নৈপৰীয়া লোকসকলে মৃৎশিল্পৰ লগত জড়িত যদিও মাজুলীৰ শালমৰা অঞ্চলৰ মৃৎশিল্পই অসমৰ মৃৎশিল্পজাত সামগ্ৰীৰ এক তৃতীয়াংশ চাহিদা পূৰণ কৰে। তাৰ অনুসন্ধান স্বৰূপে আমি মাজুলীৰ শালমৰা গাঁৱত উপস্থিত হৈছিলোঁ আৰু তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ কিদৰে মাটিৰ পাত্ৰসমূহ তৈয়াৰ কৰা হয়। প্ৰথমতে আমি বালি আৰু এই মাটিয়ে যিটো কলহ কৰা মাটিটো, সেই মাটিটোৱে মিক্স কৰি ভৰিয়ে খচকি আমি তাত যিখিনি বস্তু থাকে সেইখিনি আমি আউট কৰি লওঁ। যিখিনি থাকে মানে সেইবিলাকে কলহটো নহয়গৈ, মানে ফাটি দিয়ে। সেই বস্তুখিনি আউট কৰি এটা আঠাৰ ছিষ্টেম হৈ যায় এই মাটিটো, বালি আৰু মাটি গোট খালে। তাৰপিছত আমি প্ৰথমতে এটা সৰুকৈ এনেকুৱা খলনি টাইপ বুলি কয় সেইটো, প্ৰথমতে সেইটো ষ্টেপ কৰি লওঁ। তাৰপিছত দ্বিতীয় ষ্টেপটো ডিঙিটো দি লওঁ। ডিঙিটো দিয়াৰ পাছত আকৌ আমি গৰি দিব লাগে, এইটো দিব লাগে, মানে ওপৰৰ এই অংশটো, এই ওপৰৰ অংশটো মুখখন বনাব লাগে। তাৰপিছত মুখখন বনোৱাৰ পাছত আমি অকণমান জোখত আৰু নিজৰ জোখত কৰিব পৰাকৈ টান কৰিব লাগে। টান কৰাৰ পাছত আৰু লগত বস্তু কেইটামান আছে, এইটো বলিয়াকৈ ইয়াৰ ভিতৰত সোমাই ল'ব লাগে কলহটোৰ ভিতৰত। সেইটো মানে হেৰি মাটিৰ নে আপোনাৰ মাটিৰ ন? মাটিৰে বনাই লৈছোঁ, বনাই লোৱা হয় ন? আৰু তাৰপিছত এই বাঁহৰ এনেকৈ বেত চলা লিখাকৈ আমি বনাই ল'ব লাগে। সেই চলা আমি জোখত তুলি আনিব লাগিব মাটিটো তলত। মানে এইটো কি বুলি ক'ব? এই চলা পিটুন বুলি কয়। পিটুন ন? আৰু থ'ব পৰা কাৰ এইখন আঠালি বুলি কয়। তাৰপিছত আৰু চব বিভাগৰে মানে হেৰি আছে, সঁজুলি আছে আমাৰ। সেই সঁজুলি দি আমি বনাই গৈ থাকোঁ। তাৰপিছত অৱশেষত আমাৰ যেতিয়া হৈ যোৱাৰ পাছত আমি এইখনে সমান কৰি দিওঁ, মাজনী বুলি কয়। এইখনে যদি আমি মাজি দিওঁ তেতিয়াহ'লে ক'ৰবাত যদি বিন চিন থাকে পলাই পৰে, সেইটো এই মাজনীখনৰ দ্বাৰা মাৰ। মানে আপোনাৰ এটা কলহ পৰিপূৰ্ণ হ'বলৈ কিমান দিন লাগে বনাওঁতে? এনেই বনাওঁতে একেদিনাখনে এটা কলহ বনাই দিব পাৰি, কিন্তু আমাৰ ষ্টেপ বাই ষ্টেপ বনাব লাগে কাৰণে আমাৰ প্ৰায় মানে এই টেকেলিটো বনাওঁতে খুব বেছি 3 দিনমান লাগি যায়। মানে পুৰিয়ে শেষ হোৱা প্ৰচেছটো চাগে দিন লাগিব কেইদিনমান? পুৰি মানে আমি এমাহ 2 মাহৰ ভিতৰত যেনিবা 500-600 কলহ পুৰি দিব পাৰে আৰু। এনেই সৰহীয়া মানুহে বনালে সৰহ হ'ব, যদি এগৰাকীয়ে বনাবলৈ হয় 2 মাহমানত 500-600 কলহ পুৰি দিব পাৰে। আপুনি কওকচোন, এই আপোনাৰ এই যে কলহখিনি আপোনালোকে পুৰে, ইয়াৰ কেনেকৈ পুৰে? কঢ়ি আহি মতাত মানুহ 4-5 জাপিব, মতাত এনেকৈ ঘূৰাই জাপিব, হেৰি পেলাই ঢাকি দিব। ঢকাৰ পাছত বোকা দি পেলাই লিপিব তলেদি জুই দিব। কলটো যেতিয়া সমান জোখত পকি যাব আৰু যিটো ওলাই গ'ল আহি পিনে দি আহিব আৰু ওলাই গ'ল আৰু গুচি দিলে গোটেই দি ওলাই যাব। এনেই আপোনাৰ খৰি ব্যৱহাৰ কৰে নে জুইটো মানে 4-4টা ফুটা দি আহি যাব, আহি কলটো গোটেই পকাই দিব। আৰু কিমান সময় লাগে হেৰি হ'বলৈ? ৰাতিপুৱা 7টা মানৰ পৰা ধুই দিলে গধূলি 6টা-7টা এই সকলো মানে ইয়াতে পুৰাই। আৰু ইয়াৰ এই যিখিনি কলহ মানে ইয়াৰ বজাৰটো আপোনালোকৰ কি চিষ্টেম হয়? মানে ইয়াৰ পৰা লৈ যায় নে আপুনি? জুতি দিলেতো তাৰ পৰা যিটো মানুহে নিব ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ দিয়া আমি নতুন ভিডিঅ'সমূহ যাতে আপডেট আপোনালোকে সোনকালে পায়।